শোণিতপুৰ জিলাৰ চানমাৰীত আজি সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকীয়ে এডাল অজগৰ সাপ উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতেই তেওঁ সৰ্প বিষয়ক সজাগতাৰ বাৰ্তাৰে বন বিভাগক সাপডাল জমা দিয়ে। উল্লেখ্য যে কালি নিশা 12 বজাৰ পিছত জ্যেষ্ঠ সাংবাদিক দিলীপ কলিতাৰ ঘৰত অজগৰ সাপটো ওলাইছিল। ইয়াৰ পিছতে সাংবাদিকগৰাকীয়ে সাপটো উদ্ধাৰৰ বাবে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। উক্ত ঘটনাৰ পম খেদি বৰকটকীয়ে সেই স্থানত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰিছিল। উদ্ধাৰৰ পিছতে বৰকটকীয়ে অজগৰৰ বিষয়ে কয়, অজগৰ এটা অবিষাক্ত সাপ। মোৰ বন্ধু দীপকলিতাই মোক ফোন মাৰিলে, এতিয়া প্ৰায় 12 বাজিল। বাথৰুমৰ এডাল কাঠৰ মাজত সাপটো ফচি আছিলে আৰু মই আহিলোঁ, আহি পেলাই বহুত কষ্ট কৰি তাক উলিয়ালোঁ আৰু ৰেস্কিউ কৰা গ'ল। এতিয়া তাক নি পেলাই বন বিভাগত জমা দিম আৰু বন বিভাগে সেইটো কাইলৈ ঘূৰাই লৈ গৈছে। আৰু সকলোকে মই এটাই অনুৰোধ, তুমি সাপ বচাব লাগে। অসমত চবতকৈ বেছি মানুহ মৰা সাপ। আপুনি ৰাতি শুই আছে, আপোনাৰ গাৰ ৰুম ল'বলৈ আহিব আৰু ৰাতি আপুনি বিছনাত উঠে, সি বিছনাত গাৰ ৰুম লৈ থাকে, কিন্তু ফেটি সাপ এটাই মাৰি দিলে বিষাব, ফুলিব, বমি হ'ব, আপোনাৰ নানান ধৰণৰ চিন্তা দেখাব। ক'লা শংকৰে যদি বাইট কৰে আপোনাক একোৱেই নেদেখায়। ক'লা শংকৰে কামুৰিলে আপোনাৰ নিবিষায়ো, নুফুলেও, বমিও নহয়, একো নহয়, একোৱেই নহয়। আপুনি ভাবিব পোকে কামুৰিছে, আপুনি শুই আছে, লগে লগে আপুনি ৰাতিপুৱা চাব মানুহে বিছনাতে মৃত্যু দি আছে। এতিয়া ডক্টৰে যদি কয় মেডিকেল মতে যিকোনো সাপত বিষাক্ত হওক বা অবিষাক্ত 24 ঘণ্টা অবজাৰ্ভশ্যনত ৰাখে, কিন্তু ক'লা শংকৰে যদি বাইট কৰে, দংশন কৰে, 36 ঘণ্টা ৰাখে। সেইকাৰণে মোৰ আপোনালোকৰ অনুৰোধ এটাই অনুৰোধ, আঁঠুৱাখন তৰিব, বিশ্বাসৰ দৰ্শন জোকাৰিব। বিশেষকৈ এই আপোনাৰ জুন, জুলাই, আগষ্টলৈকে।